বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই ভালে আছো আৰু নতুন বছৰ সকলো অসমবাসী ৰাইজলৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আজি আমাৰ ঘৰৰ কাষৰ ঘৰতে আমি সকলো মিলিজুলি এসাঁজ খানা খাবৰ কাৰণে আমি আহিলোঁ ওচৰতে আছে আমাৰ মোৰ ভাইটি নামটো কি মোৰ নাম ত্ৰিদীপ শৰ্মা এইফালে আছে আমাৰ এই খুৰী আছে লগতে কাষতে আমাৰ কাষৰ ঘৰখনৰ খুৰী আজি আমি যিহেতু আমি পিকনিক কৰিম ন পিকনিক গতিকে কিবা অসমবাসী ৰাইজক কি দিব নতুন বছৰ উপলক্ষে কি ক'ব শুভেচ্ছা থাকিল চব লাগে অসমবাসী ৰাইজলৈ সকলো যেন শান্তিত থাকক সুখত থাকক সকলোখিনি সুখত থাকক ভালে কুশলে থাকক তাৰে আশীৰ্বাদ কৰিছোঁ আৰু গতিকে আমি সকলো মিলিজুলি ইয়াত প্ৰীতি ভোজ বুলি কয় ন ঘৰতে প্ৰীতি ভোজৰ কাৰণে আপোনালোকে দেখিছে ইয়াত মছলাটো ইতিমধ্যে ফ্ৰাই মানে পিঁয়াজটো ভজা হ'ল ন এতিয়া পিঁয়াজ ভজাৰ পিছতে মছলা ফ্ৰাই হৈছে তাৰপিছত লগে লগে মাংসটো দিয়া হ'ব গতিকে মাংস ফ্ৰাই হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোখিনি দেখাই যাম এইফালে আছে আমাৰ আলু এইফালে পিঁয়াজ এইফালে আছে মিঠাতেল এবাৰ খাচী মাংস মেইন বস্তুটো ইয়াতে আছে ন গুণিন্দা লাগিছে এইফালে চাউল আমি জিৰা ৰাইচহে আনিছোঁ দেই বন্ধুসকল এইফালে জিৰা ৰাইচ এইফালে আনিছোঁ আমি টোটেলি 3.5 কিলো মাংস আছে খাচী মাংস এতিয়া আপোনালোকে ধৰিব পৰা নাই 3.5 কিলো মাংস আছে সেয়ে আমি মোনাত থৈছোঁ এইফালে মিঠাতেল ধাৰাটো আনিছোঁ চাই লওক আপোনালোকে ধাৰাহে মাৰিম দিছে নাই দামীটোহে মাৰিম এইফালে আকৌ চাহিলৰ কিবা এটা আছে আমাৰ এজনৰ ওচৰত আছে চাহিল গৰম মছলা অকণমান দিলে মানে বহুত সোৱাদ হৈ পৰে ছানৰাইজৰ 60 টকা পেকেট গুণিন্দা কাৰিকৰটো এতিয়া আপুনি লাগিব নে এতিয়া কোন লাগিব কাৰিকৰ তুমি লাগিব ন কেনেকৈ বনাবা ৰাইজক কৈ দিয়া অলপ কি দিব আপোনাক কেৰাচিন তেল দি বনাবা আপুনি খাব আৰু বন্ধুসকলে পিঁয়াজ প্ৰথমতে আলুটো ভাজি ল'লে তাৰপিছতে পিঁয়াজটো ফ্ৰাই কৰিব এতিয়া পিঁয়াজ ভজাৰ লগে লগে ইয়াত যিমানখিনি আমি পিচি থৈছিলোঁ সেই মছলাসমূহ যিমানখিনি মছলা আছে সেই মছলাসমূহ আমি যিমানখিনি পিচি থৈছোঁ সেইখিনি বস্তু ইয়াত ফ্ৰাই কৰাৰ পিছত দিয়া হ'ব চাগে ন কাৰিকৰদা ফ্ৰাই কৰাৰ পিছত দিব পিঁয়াজখিনি ভাজি আছোঁ ভজাৰ ঠিক লগে লগে এই মেইন বস্তুটো আছে ইয়াত এই মেইন বস্তুটো ঢালি নাম আলু ফ্ৰাই হৈ আছে পোনপ্ৰথমে আলুটো বনাম ন আলুটো বনাই পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি পেলাই ইয়াত থ'ব এইফালে মাংস ৰেডি হৈ আছে এইফালে মাংস খাচী মাংস 3.5 কিলো খাচী মাংস এইফালে পিঁয়াজ মোটামুটি 1.5 কিলো ওচৰা-ওচৰি পিঁয়াজ 1.5 কিলো পিঁয়াজ এইফালে মছলা চছলা কিবা ৰেডি হৈ আছে ন মছলা আছে এইখিনি একদম সকলো মছলা আছে জিৰা আদা ৰচুন আৰু শুকান জলকীয়া পেষ্ট সকলোখিনি পিচি থোৱা আছে এইফালে হালধি পেকেট ন হালধি বুলি ক'ব নাপায় বাৰু ৰাতি এইফালে নিমখ এয়া বস্তু হৈ আছে এইবিলাক খুৰা ৰখি আছে ন খুৰাটো মাছো নাখায় মাংসও নাখায় ন নিৰামিষে গুণিন্দা কৈ দিয়ক কিবা এটা অসমবাসী ৰাইজক কৈ দিয়ক নতুন বছৰৰ উপলক্ষে কিবা এটা কৈ দিয়ক নতুন বছৰ অসমবাসী ৰাইজক শুভেচ্ছা জনাইছে সকলো অসমবাসী এটা মানে প্ৰীতি ভোজ এটা হ'ব আয়োজন কৰিছোঁ কাৰিকৰ দ্বাৰাই লাগি আছে নতুন বছৰ কি নতুন বছৰৰ বিষয়ে কি ক'বা নতুন বছৰ শুভেচ্ছা অসমবাসীলৈ শুভেচ্ছা থাকিলে আৰু এই আজি আমাৰ এনেকৈ পিকনিক এটা এভাগলৈ গৈছিলোঁ তীৰ্থযাত্ৰালৈ তীৰ্থযাত্ৰালৈ পিকনিক যোৱাৰ পিছত একেলগে এসাঁজ ভাত খাম বুলি হেঁপাহেৰে আগ্ৰহ কৰিছিলে গোটেই ৰাইজে সকলো ৰাইজে আগ্ৰহ কৰিছিলে সেইকাৰণে এসাঁজ প্ৰীতি ভোজ একেলগে নতুন বছৰৰ শুভেচ্ছা অসমবাসীলৈ থাকিলে কাৰিকৰে এনিটাইম আলু লৰাই আছে থাকিব নালাগে নতুনটো অলপ নতুন কাৰিকৰ বনাই আছে আমাৰ কাৰিকৰ বনাই আছে এই আলু বনাই আছে বনত ব্যস্ত বস্তুটো এতিয়া বৰ্তমান আলু ফ্ৰাই কৰি লওঁ আলুটো ফ্ৰাই কৰি আনলোড কৰিম তাৰপিছত পিঁয়াজ দিম মছলা দি অলপ ভাজি পেলাই মাংস দি বনাব গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো মাংস ঢালিছে আমাৰ এজন কাৰিকৰ এইফালে গুণিন্দা ঢালিছে মাংস কাৰিকৰে লৰাই আছে খাই মানে তামাম টেষ্টি হ'ব চাগে ন কাৰিকৰদা খাবলৈ তামাম টেষ্টি হ'বনে মুখৰ দেখোন জিভা পানী আমাৰ গোটেই হৈ কিনে ওলাই আহিব এয়া অংকুৰ কেনেকুৱা লাগিছে খাই হা ধুনীয়া বনাইছে ন
খুলবি দিয়া হৈছে নেকি ধুনু একদম ইয়াৰ পৰা হৈছে ন এইফালে সনন্দা বঢ়িয়া জয়ন্ত মুখখন ডাঙাই নাই যে কিয় চাবলৈ জয়ন্ত মুখে নাথাকে আৰু জুমন কেনেকুৱা হৈছে মজা হৈছে জয়ন্ত কেনেকুৱা হৈছে কথাটো কোৱা আকৌ এটা চাই দে কেমেৰাত কৈ দে লক্ষী কেনেকুৱা হৈছে ধুনীয়া হৈছে ন ভালেই না কেনেকুৱা হৈছে ভালে হৈছে ভাল হৈছে আছে খাচী মাংস এয়া জোল বনাই জোল দিছে এইফালে খাচী মাংস লগত আছে এইফালে নেমু এইফালে আছে এইটো কি এইটো গাজৰ তাৰপিছত আছে বিলাহী তাৰপিছত আছে বন্ধাকবি চাটনি খাব লৈছোঁ দেই সকলোৱে আমি ভাত খাব লৈছোঁ ভাত খাব লৈছোঁ ৰবুল্লা ভাত খাব লৈছোঁ আমি ন ৰবুল্লা এইফালে ৰবুল্লা লৈছে এইবিলাক কি কি লৈছে বস্তুখিনি দেখাই গৈছোঁ এইফালে মই আপোনাৰ বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে সামৰণি মাৰিলোঁ কেনেকুৱা পালে জনাব আৰু শ্বেয়াৰ কৰি দিব লাইক চেক কৰি দিব আৰু